নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে লাৰ্ণ ইন ইজি ৱে চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত মই অনুপাত আৰু সমানুপাতৰ প্ৰশ্নোত্তৰৰ সম্পৰ্কে কিছু আলোচনা কৰিম আৰু এই প্ৰশ্নোত্তৰসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰয়োজনীয় হয়। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ থওঁ যদিহে আপোনালোকে চেনেলটো নতুন বা প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পাই জনাব। আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে চাব, ইয়াত কি কৈছে, ইয়াত কৈছে ডিভাইড 391 rupees parts proportional of fraction 1/2 2/3 favor, হয়নে? অৰ্থাৎ 391 টকাটো এই তিনিটা অনুপাতত ভাগ কৰিব দিছে। হ'ল প্ৰশ্নটো এইটো মানে সুধিছে আৰু এতিয়া মই অনুপাত লিখি লৈছোঁ 2/1 অনুপাত 2 অনুপাত 4/3 হ'ল। ইয়াত প্ৰথম কথা এটা হৈছে এইটো আমাৰ সৰল অনুপাতত দিয়া হোৱা নাই। আমি কি কৰিম, সৰল অনুপাত ল'ম। সৰল অনুপাত কেনেকৈ ল'ম? ল'লে এই তিনিটাৰ এলচিএম ল'ব লাগিব। 2 3 4 এলচিএম কেনে হ'ব? হ'ল 12 হ'ল। 2ৰে 12 কেইবাৰ 6 বাৰ 6 গুণ 6 3ৰে 12 কেইবাৰ 4 বাৰ 4 দুগুণ 8 অনুপাত 4ৰে 12 কেইবাৰ 3 বাৰ 3 দুগুণ 9। যদিহে আপোনালোকে 12নো কেনেকৈ হ'ল যদি টান পাইছে, মই নেক্সট পিছত যেতিয়া ভিডিঅ' বনাম এলচিএম কেনেকৈ ল'ম, এইচএফ কেনেকৈ ওলায় সেই মই তাতে থিয়ৰিত আলোচনা কৰিম এই কথাখিনি। ঠিক আছে, ইয়াতে মই জাষ্ট কৈ জানি থওক, মই শিকাই দিম পিছত বাৰু হা। তো এইটো আমি এটা সৰল পাই গ'লোঁ 6/9 হয়নে? মই এইটো ৰাফ কৰি দিছোঁ আৰু যিহেতু পাই গ'লোঁ অনুপাতটো লিখিব লাগে, ৰাফ কৰি দিছোঁ বাৰু গোটেইখিনি বস্তু। ইয়াতে চাব আমাক কি দিছে 391 দিছে টোটেল। এই টোটেল কি অনুপাত টোটেল কিমান? 14 9 23 মানে 23 অনুপাত কাৰ সমান হ'ব? 391 সমান হ'ব। হ'ল 23 অনুপাত 391 এক অনুপাত কাৰ সমান হ'ব? 23 7 17 হ'ব। এতিয়া প্ৰতিটো ভাগ কৰিছে ন, 17 6 পূৰণ কৰিব যিমান পাম সেইটো মই প্ৰথমটো ভাগ হ'ব হ'লনে? 18 17 তাৰপিছত 17 9 পূৰণ কৰি দিব। 17 গোটেইটো পূৰণ হৈ যাব। যিটো এনচাৰ পাম সেইটোৱে 17 চেন কিমান হ'ব আমাৰ 4 102। ঠিক আছে, আৰু 17 8 গুণ 6 5 5 136। এবাৰ কৰি চাব দে, মই অলপ 17 9 গুণ 103 মানে অনুপাত কি ক'লোঁ 100 নহয়, এতিয়া 102 পালোঁ 102 দেই, 102 137 আৰু 153 হ'ল। এইটো হৈছে প্ৰথমটো প্ৰশ্নৰ উত্তৰ। আপোনালোকে এইকেইটা কৰি চাব দেই এবাৰ, মই অলপ সন্দেহ হৈছে তথাপিতো কৰি চাব বাৰু। ঠিক আছে, ইয়াত দিছে আমাৰ এ অনুপাত বি কিমান দিছে 6 অনুপাত 7 দিছে হয়। তাত বি অনুপাত চি দি আছে 8 অনুপাত 9 দিছে হ'লনে? আমি এ বি চি ওলাব দিছে। প্ৰথম কথা আমি ইয়াত ৰিলেশ্যন কোনে বনাইছে, অৰ্থাৎ সম্পৰ্কটো কোনে বনাইছে? দুইটা অনুপাত অলপ এ বি এ বনাইছে। ইয়াতো আছে ইয়াতো বি আছে হ'লনে? বিতে যেতিয়া ইয়াত দুইটাতে আছে গতিকে বি ভেলু একে হ'ব লাগে। একে আছে জানো? নাই, ইয়াতে 7 আছে ইয়াতে 8 আছে, মানে আমি একে কি কৰিম ইয়ালৈ 8 পূৰণ কৰি দিম। ইয়াতে 8 পূৰণ কৰিলে ইয়াতো 8 পূৰণ হ'ব, 6 লগত 8 পূৰণ হ'ব। তিনি এইটো 8ক আমি 7 কৰি দিম, 7 কৰিলে ইফালে 7 পূৰণ হৈ যাব হ'ল। পাই গ'ল এই গেম পালোঁ 8 6 48 পালোঁ, বি পালোঁ 56, চি পালোঁ 63, অৰ্থাৎ ৰেচিঅ' কি পালোঁ 48 56 ৰেচিঅ' 63। ঠিক আছে, আমাৰ এ বি চিৰ ৰেচিঅ' হ'ব। এইটো কুৱেশ্যন চাব, এইটো বহুত ইজি হয়। আমাক দিছে 5 দিছে আৰু 2 অনুপাত এক্স ওলাব দিছে, এক্সটো ওলাব দিছে। একো নাই, একদম ইজি। 5/15 সমান কেন হ'ব 2/x হ'ল। 5 পাছত 1 হৈ গ'ল, 5 তলৰ কথা 5 এইটো ক্ৰছ মাল্টিপ্লাই কৰি দিব। ক্ৰছ মাল্টিপ্লাই মানে বজ্ৰ গুণন যিটো x আৰু 3 আৰু 2 গুণন 6 মানে x সমান 6। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টো মই ইমানখিনিয়ে এৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই কেনে বনাব। একেবাৰে সহজ প্ৰশ্ন শিকাই লৈছে যাতে আপোনালোকৰ কনচেপ্টখিনি ক্লিয়াৰ হয়। ঠিক আছে, টান প্ৰশ্ন আনিব পাৰোঁ কিন্তু অনা নাই, বেছি টান দিলে হয়তো কনচেপ্টবোৰ অলপ
ক্লিয়াৰ নহ'ব গতিকে লাহে লাহে মই লেভেলটো ইনক্ৰিজ কৰি গৈ থাকিম ঠিক আছে কেনে পালে জনাব আৰু যদি চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ধন্যবাদ